ৰাইজ আজি ভাইটিলে আনি থোৱা চকপাইটো চুৰ কৰি খাবলৈ যাওঁতে মোৰ লগত এনেকুৱা অৱস্থা হৈ যাব বুলি মই কেতিয়াও ভবাই নাছিলো। হেল্ল' ফ্ৰেণ্ডছ, মই চফিকুল এণ্ড ৱেলকাম বেক টু মাই এনাডাৰ ভ্লগ। আজি সন্ধিয়া সময়ত মই মানে এফালে ওলাই গৈছিলো আৰু আহোঁতে মাজতে আকৌ বৰষুণেও পালে। সেইবাবে ঘৰলৈ আহি মজাকে গামোচাখন লৈ পেলাই মাথাটো মোহাৰি পেলাই চফা কৰি ললো। তাৰ পাছত এইফালে মায়ে ধুনীয়াকে দিলে চাহ খাবলৈ বুলি আৰু চাহ খাই থাকোতে বস্তু এটা দেখিলো। এই বস্তুটো কি বাৰু? যদি আপোনালোকে ধৰিব পাৰিছে তেন্তে আপোনালোকে কমেন্ট কৰক, মই আপোনালোকৰ কমেন্টটো পিন কৰি থম। বাৰু এতিয়া আগতে দি যোৱা হাই ছেকেণ্ডাৰী খিনি যিখিনিয়ে দিলে সেইখিনিতো পালটো গ'ল, এতিয়া আহি আছে আমাৰ পাল আৰু তাৰ কাৰণে প্ৰিপাৰেচনটো এতিয়াৰ পৰাই চলাব লাগিব বুলি মই ভাবো। আৰু প্ৰিপাৰেচন চলাবলৈ অকমানটো নিজৰ কাৰণে নিজে কাম কৰিব লাগিব ন। সেইবাবে মই ভাবিছো আজি মোৰ টেবুলৰ আগফালডোখৰ অলপমান ডেক'ৰেশ্যন কৰো। বাৰু ফাইনেলি মই ধুনীয়াকে এতিয়া কামখিনি কমপ্লিট কৰিলো আৰু ফাইনেল লুকটো হৈছে এই। এইখিনি কাম কৰি মানে তাৰ পিছত অলপমান মোৰ ভোক লাগিছিল, সেইকাৰণে মই ফ্ৰিজটো খুলি চালো যে কিবা এটা পাম নেকি খাবলৈ বুলি। ফ্ৰিজটো খুলিয়ে মই চকপাই এটা চকুত পৰিছিল, কিন্তু এইটো খাব নোৱাৰো কাৰণ এইটো আনি থৈছে আমাৰ ভাইটিৰ কাৰণে বুলি। আৰু তাৰ কাৰণে আনি থোৱা বস্তুটো যদি মই খাবলৈ হয় আপোনালোকেতো জানেই পাছৰ কথাখিনি। বাৰু ৰাইজ, আজিলৈ ভাবিছো মই ব্লগটো ইমানতে সামৰণি বাৰু। তো আপোনালোকক লগ পাই আছো নেক্সট এটা ব্লগত। তো আজিলৈ সকলোকে বাই বাই।